চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ পুনৰবাৰ স্বাগতম। আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে, ময়ো ভালে আছোঁ। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোৰ একেবাৰে বাহিৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। মই শুই উঠিছোঁহে, উঠি একেবাৰে আহি বাহিৰৰ পৰা বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু বহুত গৰম, ৰ'দ দেখিছেনে? ইয়াৰ বাহিৰত বহুত ৰ'দ, বিৰাট গৰম পৰিছে। আৰু আজি ভাবিছোঁ চিনেমাখন চাবলৈ যাওঁ, ৰঘুপতি। আৰু যিহেতু এক্সাম চলি আছিলে সেইবাবে মই ডিব্ৰুগড়ত চিনেমাখন চাবও নাপালোঁ। আৰু বহুত দেৰিয়ে হৈছে, এই মাহটো থাকিব চাগে, মই ইমান ভালকৈ নাজানো বাৰু। কালি টিকেট কাটি মেলি থৈ আহিছোঁ, আজি আছে 3:50 পৰা। আৰু সেয়া চাবলৈ যাম, সেইবাবে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু সেয়াই আৰু তাতে চাব নোৱাৰিলোঁ কাৰণ এক্সাম চলি আছিলে, কিবা কিবি আৰু বহুত প্ৰব্লেমো চলি আছিলে, সেইবাবে যাব নোৱাৰিলোঁ। আৰু চাওঁ লাগি আছে, যিহেতু অসমীয়া চিনেমা হয় ন, মই বাৰু ভালেই পাওঁ চাই অসমীয়া চিনেমা। আৰু জল্দি যাওঁ তেনেহ'লে। এতিয়া ফ্ৰেছ হৈ মেলি লওঁকৈ শুই উঠিছোঁ আৰু বিচনা এইবিলাক ঠিক কৰিব আছে, ঠিক কৰা নাই, ডাইৰেক্ট উঠিয়ে মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। আজি কি দেখাব পাৰোঁ দেখাম আপোনালোকক। মুভি য'ত চাব যাওঁ সেই হলটো দেখাম আপোনালোকক। তো সেয়াই আৰু এতিয়া যাওঁ, সোনকালে গৈ ফ্ৰেছ হৈ মেলি লওঁগৈ। পূৰা ঘামি জামি আছোঁ, মানে ইমানেই গৰম পৰিছে ন, য'তে থাকোঁ মানে ঘামিয়ে থাকোঁ। আৰু ফেনখনৰ তলত থাকিলেহে মানে অকণমান ঠাণ্ডা লাগি থাকে, কিন্তু এতিয়া য'তে যাওঁ ঘামিয়ে থাকোঁ। এতিয়া বাহিৰত আহিছোঁ, পূৰা ঘামি আছোঁ। ঠিক আছে, আৰু এতিয়া খানা বনাই লওঁ, গা পা ধুই মেলি ফ্ৰেছ হৈ মেলি লওঁগৈ। আৰু বিচনাও জপাই নাই, বিচনাখনেও ঠিক কৰিব আছে, সেয়া ঠিক কৰি মেলি লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে চাওক বাহিৰত কেনেকুৱা গৰম, বাপৰে ইমান গৰম পৰিছে নহয়, শুনিছেনে? বহুত গৰম। বিচনাখন পাৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া যাওঁ গা ধুবলৈ। আৰু এই তোলা পুতলি কিবা কিবি আছে আৰু এনেকেই থাকে, আপোনালোকক অকণমান দেখাই দিলোঁ। এইফালে আছে আজি ভেন্দি চব্জি, আলু কাটি ল'লোঁ, ভেন্দি, আৰু এইফালে এটা পিঁয়াজ। কেনেকৈ বনাওঁ সেয়া আপোনালোকক দেখাই দিম বাৰু অলপমান। আৰু এয়া কোনো ৰেচিপি ভিডিঅ' নহয় দেই, মই ৰেচিপি ভিডিঅ' দিয়া নাই, মই এনেই দেখাইহে দিছোঁ। আজি দিনৰ ভাত সাজৰ বাবে মইনো কি ৰেডি কৰিছোঁ সেয়াহে আপোনালোকক বোলো অকণমান দেখাই দিওঁ, সেইকাৰণে এয়া ভিডিঅ' কৰি ৰাখিলোঁ। আৰু আজি বনাইছোঁ এয়া ভেন্দি চব্জি, মই দিম বাৰু ৰেচিপি ভিডিঅ'। এয়া আৰু এনেই অকণমান বোলো আপোনালোকক দেখাওঁ। আৰু এইফালে মোৰ ভেন্দিৰ ভাজিখন আজি ৰেডি হৈ গ'ল। আজি ভাতৰ থালিখন ৰেডি হৈ গ'ল, একেবাৰে মানে বেলেগ বিশেষ একো নাই, একেবাৰে চিম্পুলকৈ বনাইছোঁ। এয়া বইল দালি বনালোঁ আজি, হালধি অকণমান দিয়া নাই। দালিত এয়া দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া দিছোঁ, নিমখ সিমানেই, কাৰণ সদায় তেল মৰা খাব মন নাযায় ন, তেল মৰা দালি খাব মন নাযায়। মই সেইবাবে আজি বইল দালি বনালোঁ। আৰু এইফালে ভেন্দি ভাজি ৰেডি। তাৰপিছত বনালোঁ অকণমান চাটনি, কাৰণ এনেকৈ খালী ভাত থাকিলে মানে কেতিয়াবা খাবৰ মন নোযোৱা হয় ন, সেইবাবে এনেকৈ ভাবিলোঁ আজি অকণমান চাটনি বনাওঁ। বিলাহী এটা মই বইল কৰি ল'লোঁ, তাৰপাছত অকণমান মিঠাতেল দিলোঁ। মিঠাতেল দিয়াৰ পাছত এয়া ভোট জলকীয়া দেখিছেনে, এয়া ভোট জলকীয়া দিলোঁ অলপমান, তাৰপাছত আদা দিলোঁ আৰু পিঁয়াজ সিমানেই। এনেকৈ কৰি অকণমান চাটনি বনাইছোঁ। আৰু তেনেহ'লে এয়া আজি থালিখন আপোনালোকক দেখাই দিলোঁ। একেবাৰে বিশেষ একো নাই, একেবাৰে নাই, একদম চিম্পুলকৈ বনাইছোঁ। আৰু এনেকৈও খাই কেতিয়াবা ভাল লাগে, সদায় মাছ মাংস খাবও মন নাযায় ন, কেতিয়াবা এনেকৈ চিম্পুলকৈ খায়ো ভাল লাগে। মই এনেকৈ ভাল পাওঁ খাই, সেইবাবে আপোনালোকক অকণমান আজি থালিখন দেখাই দিলোঁ। আৰু তেনেহ'লে এতিয়া খাই মেলি লওঁ, তাৰপাছত ওলাবগৈ লাগিব। A few moments later. আৰু পিন্ধি যাব লৈছোঁ এটা কুৰ্তি। আজি বতৰটো ভাল কৰিছে, সেইবাবে কুৰ্তি পিন্ধিব মন গৈছে। আৰু একেবাৰে ৰেডি হৈ আপোনালোকক মই লগ পাই আছোঁ। ওলাই মেলি হৈ গ'ল, মই ৰেডি হ'লোঁ। আৰু দেখিছেনে ঘামিলোৱে, ইমান ঘামো নহয়, মানে মোৰ গৰমটো একদম সহ্য নহয়। আৰু বতৰটো এতিয়া ডাৱৰীয়া কৰি দিলে বাৰু, চাওক পূৰা ডাৱৰীয়া কৰি দিলে বতৰটো, তথাপিও মানে গৰমটো একদম গোপগোপনি গৰম এটা লাগি আছে। তেনেহ'লে গৈ লওঁ জল্দি, একেবাৰে গৈ চিনেমা হলত আপোনালোকক লগ পাই আছোঁ। আৰু আজি চুলিখিনি ধুই দিলোঁ, মানে কি হয় যিমানহে গৰম পৰিছে নহয়, দুদিনমান থাকিবই নোৱাৰি, চুলিখিনি খজুৱাই গৰমত ঘামি আকৌ ধুই দিওঁ। সেইকাৰণে মানে দুদিনৰ মূৰে ধুই থাকিব লগা হয়। আপোনালোকৰ হয় নাই বাৰু? মোৰ মানে একদম সেয়া হৈছে। আৰু বতৰটো চাওক, ক'লা মলা কৰি দিলে আকাশখন। ৰ'দটো ওলাইছিলেহে অলপ দেৰি, ইয়াত দেখিছেনে বৰষুণ দিলে, কি যে মানে কিন্তু গৰমটো আছে বাৰু।
আৰু এইফালে মই চিনেমা হল পালোহি আৰু মই আজি চাম মেট্ৰিক্সত চিনেমাখন তো এইখন আছে আপোনাৰ বেলতলা নেত্ৰালয়ৰ অপজিটত আৰু এইখন আছে বিশালৰ ওপৰত আছে মেট্ৰিক্স হলটো তেনেহলে বলক ভিতৰলৈ সোমাই যাওঁ জল্দি বিৰাট এক্সাইটেড হৈ আছো চিনেমাখন চাবলৈ তেনেহলে বলক আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ তেওঁলোকে ডেকোৰেশ্যন কৰি ৰাখিছে আৰু ইয়া মেট্ৰিক্স মল ইয়াত আসলতে ফটো মাৰিবলৈ বৰ ধুনীয়া হয় মই কেইবাখনো মাৰিলোঁ লাষ্টত বাৰু মই লগাই দিম আৰু এইফালে মই ভিতৰ পালোহি আৰু লাহে ইয়া মানুহবিলাক আহি আছে আৰু বাহিৰতে এনেকৈ বহি আছোঁ কাৰণ এটা শ্ব' চলি আছে তাৰ পাছতহে আমি সোমাম আৰু যিহেতু অকণমান সময় আছে আৰু আজি সোনকালে ওলাই আহিছোঁ মই কাৰণ ট্ৰেফিক ভিৰ হ'লে কেতিয়াবা ৰাস্তাত বেছি ভিৰ হ'লে মানে অকণমান দেৰি হৈ যায় আৰু চিনেমাখন ষ্টাৰ্ট হৈ যায় আধাৰ পৰা চাই ভাল নালাগে একদম প্ৰথমৰ পৰা চোৱা নিচিনা নহয় আৰু এবাৰ দুবাৰ হৈছেও মোৰ লগত আধাৰ পৰা চাবলৈ পাওঁ কেতিয়াবা ভিৰৰ কাৰণে সেইবাবে আজি সোনকালে ওলাই আহিছোঁ আৰু এক্সাইটেডো হৈ আছোঁ আৰু দেখিছে নহয় এয়া মানুহ আহিছেই আমি সোমাম আৰু লাহেকৈ এতিয়া আৰু এইফালে হলৰ ভিতৰত সোমালোঁ আৰু আমাৰ ছিটকেইটা আছে একেবাৰে লাষ্টৰকেইটা তো বলক বিচাৰি সোনকালে বহি লওঁ চ' ফাইনেলি আমি আহি পালোহি আৰু মোৰ লগৰ আহিছে কিন্তু তেহঁতক নেদেখাওঁ কাৰণ চবেই কেমেৰা আগত ওলাবলৈ মানে কমফৰ্টেবল নহয় ন সেইবাবে সিহঁতক নেদেখাওঁ বাৰু আৰু এয়া আহি বহি লৈছোঁহি আৰু মানুহ এইবিলাক আহি আছে লাহে যিহেতু ষ্টাৰ্ট হ'বলৈ অকণমান টাইম আছে আৰু মই ধুনীয়াকৈ বহি লৈছোঁ পুৰা এক্সাইটেড হৈ আছোঁ চাবলৈ কি হয় আৰু গোটেই হলটো আপোনালোকক অকণমান দেখাই দিছোঁ আন্ধাৰেই হৈ আছে বাৰু তথাপিও অকণমান বোলো দেখাই দিওঁ আৰু ইয়াতে মই কেইবাবাৰো চাইছোঁ ভাল হয় চাবলৈ আপোনালোকো আহিব পাৰে আহিব চাবলৈ আৰু এইফালে আমাৰ পপকৰ্নো আহি গ'ল আৰু কোল্ড ড্ৰিংকছ আছে আসলতে চিনেমা চাবলৈ আহি যদি পপকৰ্ন নাখাওঁ তেনেহ'লে কেনেকৈ হ'ব আৰু এয়া আহি গ'ল তেনেহ'লে চিনেমাও ষ্টাৰ্ট হৈ গ'ল বলক চাওঁ এতিয়া আৰু এইফালে হিৰোয়ে এন্ট্ৰি মাৰিছে আৰু তেওঁক চাবলৈ আসলতে ৰৈ আছিলোঁ মই যে বিৰাট ভাল পাওঁ তেওঁ অভিনয় চাই জানেনে ভিডিঅ'টো দেখি চাগে আপোনালোকে ধৰিব পাৰিছে নহয় জানো কোনটো গান বাজিছে আৰু এই গানটো আসলতে বৰ ধুনীয়া লাগে শুনি ভাল লাগে বহুত পপুলাৰ হৈছে গানটো আৰু ৰিলতো চলি আছে আপোনালোকেতো জানেই আৰু এই গানটো চাবলৈ ৰৈ আছিলোঁ আৰু ফাইনেলি গানটো বাজিল আৰু মই ইয়াতে গানটো দিব নোৱাৰোঁ কাৰণ কপিৰাইট ইছ্যুৰ বাবে গানবোৰ দিব নোৱাৰোঁ সেইবাবে এনেকেই দেখাব লগা হৈছে আৰু এইফালে আজিৰ চিনেমাখন ইয়াতে শেষ হ'ল বহুত ভাল লাগিল চাই আৰু অকণমান দুখো লাগিল আপোনালোকক বাৰু কাহিনীটো কৈ নিদিওঁ যোনে চাইছে তেওঁলোকেতো জানেই আৰু এইফালে মানুহবিলাক যাব ওলাইছে ময়ো গৈ লওঁ গাইজ মই ৰুম আহি পালোহি আৰু মুভিখন সঁচাকৈ ক'বলৈ গ'লে বহুত ধুনীয়া হৈছে ভাল লাগিল চাই বহুত ভাল লাগিল যিমানখিনি আশা কৰিছিলোঁ সিমানখিনিতকৈ বেছি ভাল লাগিছে চাই যিহেতু অসমীয়া ছবি হয় ন আৰু অসমীয়া মুভিবিলাক চাই কিবা এটা ভাল লাগে সঁচাকৈ ক'বলৈ গ'লে আমিতো হিন্দী চিনেমাবিলাক সদায় চায়ে থাকোঁ ন অসমীয়া মুভিবিলাক মানে বহুত দিনৰ মূৰত তেনেকৈ চাবলৈ পাওঁ আৰু সঁচাকৈ বহুত ভাল লাগিল চাই মই বিৰাট ভাল পাইছোঁ আৰু আপোনালোকে যোনে চোৱা নাই সোনকালে চাই ল'ব কাৰণ হয়তো এইখন আৰু মানে চিনেমা হলত বন্ধই কৰি দিব আৰু দুদিনমানৰ পিছত চবতে নকৰিব পাৰে দেই ক'ৰবাত মই আজি য'ত চাইছোঁ তাত মানে এই মাহটোলৈকেহে থাকিব মানে অহা মাহৰ পৰা নাথাকে মানে জুলাই মাহৰ পৰা আৰু নাথাকে চিনেমাখন চবতে বেলেগো হ'ব পাৰে বেলেগ হ'ব তো আপোনালোকে যোনে এতিয়ালৈকে চোৱা নাই সোনকালে চাই ল'ব বিৰাট ভাল লাগিল চাই আৰু তেনেহ'লে আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে নতুন ব্লগত পুনৰ লগ পাম আজিলৈ আহিছোঁ বাই লাভ ইউ অল